সুপ্ৰভাত প্ৰিয় দৰ্শক আপোনালোকৰ প্ৰিয় অনুষ্ঠান পুৱাৰ সুবাসলৈ মই এছেং ফাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমাৰ দৰ্শকসকলে নিশ্চয় জানে যে আমি পুৱাৰ সুবাসত এগৰাকী কণ্ঠশিল্পী আমন্ত্ৰণ কৰোঁ আৰু সেই কণ্ঠশিল্পীগৰাকীৰ সুৰেৰে গীতেৰে জীপাল হয় আমাৰ পুৱাৰ এই বিশেষ অনুষ্ঠানটি আজি আমি এগৰাকী বিশেষ অতিথি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী কণ্ঠশিল্পী তেওঁ তেজপুৰৰ পৰা আহিছে তেওঁৰ নাম হৈছে মন্দিৰা হিলৈতাৰী বাইদেউ প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ পুৱাৰ বিশেষ অনুষ্ঠানলৈ হয় নমস্কাৰ বাইদেউ আপুনি আমাৰ অনুষ্ঠানলৈ আহিছে অশেষ ধন্যবাদ যেহেতু আমাৰ পুৱাৰ অনুষ্ঠানটো গীতৰ অনুষ্ঠান গতিকে গীতেৰে অনুষ্ঠানটি আৰম্ভ কৰোঁ আৰু প্ৰথমে আপুনি কোনটো গীত শুনাব বৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি গীত পৰিৱেশন কৰিম ঠিক আছে কৰবীৰে পাতাল বিভুজা